নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। গতি আমাৰ গুৰুত্বপূৰ্ণ প্ৰথমটো খবৰ হৈছে 50টা ইভিএমৰ 50টা হেক কৰি দেখুৱাম। ইভিএম জালিয়াতি তথ্য ফাইদুলৰ হুংকাৰ ইয়াচিৰ অধিবক্তাৰ। হয় বন্ধু বান্ধৱীসকল, এইটো মন্তব্য কোনে কৰিছে মন্তব্যটো চাই লওক। গতি আমাৰ গুৰুত্বপূৰ্ণ খবৰ, ইভিএম জালিয়াতিৰ তথ্য ফাইদুলৰ হুংকাৰ উচ্চতম ন্যায়ালয়ৰ অধিবক্তাৰ। নিৰ্বাচন আয়োগক প্ৰত্যাহ্বান জনালে ইয়াচিৰ অধিবক্তাই। আমাক 50টা ইভিএম দিলে 50টা হেক কৰি দেখুৱাম। সিল অৰ্ডাৰ কৰি আমাক দিয়ক ইভিএম। কেমেৰাৰ সন্মুখত আমি দেখুৱাই দিম কেনেকৈ হেক কৰে ইভিএম। প্ৰতিখন ৰাজ্যলৈ গৈ আমি দেখুৱাই দিম ইভিএমৰ আহ্বাসমূহ। সংবাদমেল সম্বোধন কৰি এই মন্তব্য অধিবক্তা মেহমুদ প্ৰচাৰ। 5 জানুৱাৰীত এটা দল যাব নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ। নিৰ্বাচন আয়োগক ইভিএম পৰীক্ষা কৰিবলৈ দিয়া দাবী কৰিব দলটোৱে। 4 ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলৰ পাছতে উত্তপ্ত হৈছিল ইভিএম বিতৰ্কিত। ইভিএমৰ ওপৰত বিশ্বাস নাই বুলি দাবী তুলিছে বিৰোধী নেতাসকলে। অতি আমাৰ গুৰুত্বপূৰ্ণ পৰৱৰ্তী খবৰ, লগতে এটা ডাঙৰ খবৰ। পৰৱৰ্তী খবৰটো চাই থকাৰ বাবে স্কিপ নকৰি প্ৰথমৰ পৰা লাষ্টলৈকে চাওক। PM কিষাণক লৈ ডাঙৰ খবৰ। যিসকলে PM কিষাণৰ 15 নম্বৰ কিস্তি পাইছে সেইসকলে 16 নম্বৰ কিস্তি কেনেকৈ লাভ কৰিব এইটো ভিডিঅ'ত দেখাই দিয়া হ'ব। দেশৰ লগতে ৰাজ্যৰ লাখ লাখ কৃষকলৈ আহি গ'ল ভাল খবৰ। কেতিয়াকৈ একাউণ্টত সোমাব PM কিষাণৰ 16 নম্বৰ কিস্তিৰ ধন। জানুৱাৰীৰ মাহতে কৃষকে লাভ কৰিব 16 নম্বৰ কিস্তিৰ ধন। হয় বন্ধু বান্ধৱীসকল, জানুৱাৰী মাহতে লাভ কৰিব কৃষকসকলে ধন। 21 জানুৱাৰীত একাউণ্টত ধন সোমোৱাৰ সম্ভাৱনা আছে। PM কিষাণ পৰ্টেলত এতিয়াই চাই লওক আপোনাৰ নাম। 16 নম্বৰ কিস্তিৰ ধন পাবলৈ কৰিব লাগিব কেইটামান বিশেষ কাম। KYC সম্পূৰ্ণ কৰিব লাগিব। KYC সম্পূৰ্ণ নকৰিলে আপোনাৰ একাউণ্টত টকা নোসোমায়। মাটিৰ নথিপত্ৰ সঠিক ৰূপত থাকিব লাগিব পৰ্টেলত। DVD অথবা IPPBৰ একাউণ্ট কাৰ্যক্ষম হৈ থাকিব লাগিব।